নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মধ্যযুগীয় ভাৰতৰ ইতিহাসৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ কুতুবুদ্দিন আইবাকে। দাস বংশ কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 2, কুতুব মিনাৰৰ ভেটি কোনে স্থাপন কৰিছিল? উত্তৰ কুতুবুদ্দিন আইবাকে। কুতুবুদ্দিন আইবাকে কুতুব মিনাৰৰ ভেটি স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 3, দুই দিনৰ জুপুৰি কোনে সাজিছিল? উত্তৰ কুতুবুদ্দিন আইবাকে। কুতুবুদ্দিন আইবাকে দুই দিনৰ জুপুৰি সাজিছিল। কুৱেশ্যন নম্বৰ 4, কোনে ধ্বংস কৰিলে নালন্দা বিশ্ববিদ্যালয়? উত্তৰ বখতিয়াৰ খিলজীয়ে। বখতিয়াৰ খিলজীয়ে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিছিল। কুৱেশ্যন নম্বৰ 5, দিল্লী চুলতান ৰাজ্যৰ প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয়? উত্তৰ ইলতুৎমিছক। কুৱেশ্যন নম্বৰ 6, ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? ময়ূৰ সিংহাসন শ্বাহজাহানে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 7, ময়ূৰ সিংহাসন নিৰ্মাণ কৰা শিল্পীজনৰ নাম কি আছিল? উত্তৰ ডাৱৰীয়া। ময়ূৰ সিংহাসন নিৰ্মাণ কৰা শিল্পীজনৰ নাম হৈছে ডাৱৰীয়া। কুৱেশ্যন নম্বৰ 8, শ্বাহজাহানৰ শৈশৱৰ নাম কি আছিল? শ্বাহজাহানৰ শৈশৱৰ নাম হ'ল খুৰ্ৰাম। কুৱেশ্যন নম্বৰ 9, শ্বাহজাহানৰ পত্নীৰ নাম কি আছিল? শ্বাহজাহানৰ পত্নীৰ নাম আছিল মুমতাজ। কুৱেশ্যন নম্বৰ 10, শ্বাহজাহানৰ মাতৃৰ নাম কি আছিল? শ্বাহজাহানৰ মাতৃৰ নাম আছিল তাজ বিবি বিলকিছ মাৰ্দানী। কুৱেশ্যন নম্বৰ 11, মুমতাজ মহল নামেৰে পৰিচিত হোৱাৰ আগতে শ্বাহজাহানৰ পত্নীক কি নামেৰে মাতিছিল? উত্তৰ অৰ্জুমন্দ বানু। কুৱেশ্যন নম্বৰ 12, কাৰ সহায়ত শ্বাহজাহানে সিংহাসন পালে? উত্তৰ আছাফ খান। আছাফ খানৰ সহায়ত শ্বাহজাহানে সিংহাসন পালে। কুৱেশ্যন নম্বৰ 13, শ্বাহজাহানৰ সময়ত কোনখন ঠাই মোগলৰ হাতৰ পৰা ওলাই গৈছিল? উত্তৰ কান্দাহাৰ। শ্বাহজাহানৰ সময়ত কান্দাহাৰ মোগলৰ হাতৰ পৰা ওলাই গৈছিল। কুৱেশ্যন নম্বৰ 14, আগ্ৰাৰ পৰা ক'ত ৰাজধানী সলনি কৰিলে শ্বাহজাহানে? উত্তৰ শ্বাহজাহানাবাদ, পুৰণি দিল্লী। কুৱেশ্যন নম্বৰ 15, কোনে লালকিল্লা আৰু কিলাই মুবাৰক নিৰ্মাণ কৰিছিল? উত্তৰ শ্বাহজাহান। লালকিল্লা আৰু কিলাই মুবাৰক শ্বাহজাহানে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 16, শ্বাহজাহানে পত্নী মুমতাজ মহলৰ সমাধি ক'ত নিৰ্মাণ কৰিছিল? শ্বাহজাহানে পত্নী মুমতাজ মহলৰ সমাধি আগ্ৰাত নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 17, মুমতাজ মহলৰ সমাধি কি নামেৰে জনা যায়? উত্তৰ তাজমহল। কুৱেশ্যন নম্বৰ 18, তাজমহল নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল? উত্তৰ 20 বছৰ। কুৱেশ্যন নম্বৰ 19, কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাজমহলৰ নিৰ্মাণ কাৰ্য? উত্তৰ 1632 চনৰ পৰা তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 20, তাজমহলৰ স্থপতি কোন আছিল? উত্তৰ উস্তাদ ইছা খান আৰু উস্তাদ আহমেদ লাহোৰী। কুৱেশ্যন নম্বৰ 21, তাজমহল নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাৰ্বল ক'ৰ পৰা আনিছিল? উত্তৰ মকৰানা, ৰাজস্থানৰ পৰা। কুৱেশ্যন নম্বৰ 22, আগ্ৰাৰ মতি মছজিদ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শ্বাহজাহানে। আগ্ৰাৰ মতি মছজিদ শ্বাহজাহানে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 23, শ্বাহজাহানৰ সময়ত অহা ফৰাচীসকলৰ নাম কি আছিল? উত্তৰ ফ্ৰান্সিছ বাৰ্নিয়াৰ আৰু ট্ৰেভানিয়াৰ। কুৱেশ্যন নম্বৰ 24,
শ্বাহজাহানৰ দৰবাৰত কোন কোন সংস্কৃত পণ্ডিত উপস্থিত আছিল? উত্তৰ গোবিন্দ আচাৰ্য সৰস্বতী আৰু জগন্নাথ পণ্ডিত। কুৱেশ্যন নম্বৰ 25, কবি জগন্নাথ পণ্ডিতে কাৰ ৰচনা কৰিছিল? উত্তৰ ৰাজ গংগাধৰ আৰু গংগালহৰী ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 26, কোনে উপনিষদসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? উত্তৰ দাৰাচিকোহে উপনিষদসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন, উপনিষদৰ পাৰ্চী অনুবাদ কি নামেৰে কৰা হৈছিল? উত্তৰ চাৰি-আকবৰ। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।